এই হয়ন পরাক্রম মূর্খ যুদ্ধ নরকরি বাবা পৃথিবীর চিরশক্তি পারু প্রতিষ্ঠা জামায় প্রধান মাস্য করি বেদ শাস্ত্র অধ্যয়ন করি। বহু কষ্টর মাধ্যমে বেদ উদ্ধার প্রজাপতি বেদ শাস্ত্র আপনি আজির পৰা সযতন ৰাখি প্ৰজাপতি এই বেদ শাস্ত্ৰ আপোনাক মই পুনৰ অৰ্পণ কৰিছোঁ। আৰু প্ৰজাপতি বিপদত সকলে আমাক স্মৰণ কৰিব আমি নিশ্চয় উদ্ধাৰ কৰিম। হে প্ৰভু, আপোনাৰ কাৰণে আমি দৈত্য হাতৰ পৰা ৰক্ষা পাম। এতিয়া নিজ ৰাজ্যলৈ গৈ নিজ নিজ দায়িত্ব কৰি চোৱা ৰাজা, তুমি এটা নিজ দায়িত্বলৈ দমন কৰি নিজ কৰ্তব্যত হ্ৰাস কৰা। প্ৰজাপতি ব্ৰহ্মা আপুনিও নিজ কৰ্তব্যত
হৰভক্ত হ'ল। ভাল ময়ো এতিয়া নিজ কৰ্তব্যৰূপে হৰভক্ত হ'ম।